যদিও সকলোৱে ব্যস্ততাৰ কাৰণে মোক সময় দিব পৰা নাছিল, তথাপিও নিজৰ এটা লক্ষ্য আছে আৰু সেই লক্ষ্যত যে উপনীত হ'ব পাৰিম এটা বিশ্বাস আছিল মনত। আৰু সেই দৃঢ় বিশ্বাস লৈ মনতে বিশ্বাস বুকুতে বিশ্বাস বান্ধি অসমৰ বিভিন্ন জিলালৈ ৰাওনা হৈছিলোঁ। বিভিন্নজন ব্যক্তিক পাইছিলোঁ, তেওঁলোকে মোক সহায় সহযোগিতা কৰিছিল। আৰু তেতিয়া মোৰ লগত মই একজেক্টলি হয়তো পাহৰিছোঁ, কিন্তু তেতিয়া মোৰ লগত কেইবাজনো খুব নগণ্য সংখ্যক ব্যক্তিয়ে মোৰ লগত সহযোগী হিচাপে মোৰ সৈতে কাম কৰিছিল। গতিকে বৰ্তমানৰ দিনত 2018 বৰ্ষ আৰু আজি 2023 বৰ্ষ, 2018 বৰ্ষত তেনেই নগণ্য ব্যক্তিয়ে মোৰ লগত সহযোগ কৰিছিল। কিন্তু আজিৰ দিনত মই নিজে ইমানেই গৌৰৱ অনুভৱ কৰোঁ যে SCC নিচিনা এই অনুষ্ঠানটোৱে গাঁও অঞ্চলৰ ভিতৰত প্ৰৱেশ কৰি অসমৰ কিমান ব্যক্তিৰ পৰা সমাদৰ বা সঁহাৰি লাভ কৰিবলৈ যে সক্ষম হৈছোঁ, সেই ব্যক্তিৰ তালিকা যদি মই বনাব খোজোঁ, বহুত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ এই মঞ্চৰ বিষয়ে বা আমাৰ এই আমি যে অসমৰ ৰাইজৰ সৰু সৰু কিছুমান সাহস আমি দিওঁ, কিছুমান টেকনিক শিকাওঁ আমি। ঠিক তেনেকৈ আমি সৰুৰ পৰাই শিক্ষাৰ্থীসকলক আমি এনেকৈ আগবঢ়াই লৈ যাওঁ। বাকী যি নহওক, তোমালোকৰ শুভেচ্ছা থাকিল। এনেকৈ ভালদৰে আজি এই জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ যাবলৈ যিখিনি কষ্ট কৰিব লাগে কৰা, আৰু এৰি নিদিবা ক্লাছবিলাক কৰি থকা। খুব সম্ভৱ খুব এটা সময়ত বুজি পাবা যে এই ক্লাছবিলাকৰ এই প্ৰশিক্ষণবিলাকৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি আছে যদিও মই এগৰাকী ক'বলৈ অকণমান অনুৰোধ জনাইছোঁ। আমাৰ সদৰ মংগলদৈ দৰং জিলাৰ পৰা আহি আমাৰ এই প্ৰশিক্ষণ শিবিৰত উপস্থিত হৈছে এটা প্ৰেৰণা। তাৰমানে আমাৰ প্ৰশিক্ষকসকলৰ মাজত যেতিয়া নেকি এই ভাৱটো মই দেখা পাওঁ, কেম্প বুলি ক'লে কোনো ৰখি থাকিব নোৱাৰে, এটা বেলেগ এটা ভাৱ এটা ক্ৰিয়েট হয়। তেখেত বেলেগৰ পৰা গুৱাহাটীৰ পৰা আহিছে, মই কিমান দূৰৰ পৰা আহিছোঁ, মানে আমাৰ সকলোৱে কেম্প বুলি ক'লে আমাৰ তেজত থাকে। গতিকে সেইখিনি তাৰমানে আমি সঁচাকৈ তাৰমানে সেইখিনিতে মই আপ্লুত, মই বুজাব নোৱাৰা ভাষাৰে মই কৈছোঁ। আমি সকলোৱে একত্ৰিত হৈছোঁ। যুৱ শক্তি আমি এনেকুৱা এটা অনুষ্ঠান তোমালোকৰ কাৰণে আমি কাম কৰিব পাৰিছোঁ। পৰিৱেশত তেওঁলোকে অনুষ্ঠিত কৰিছিল, বিভিন্ন স্কুল বিভিন্ন অপেন কপে অংশগ্ৰহণ কৰিছিল দৰং জিলাত। গতিকে দৰং জিলাৰ সাধাৰণ সম্পাদক গৰাকী আমাৰ মাজত উপস্থিত, মৃণাল কান্তি দাস ডাঙৰীয়া, তেখেতক মই খুব চমুকৈ দুই এষাৰ বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকাৰ বাৰে কৰোঁ প্ৰণাম। নমস্কাৰ। আজিৰ মুকলি সভাত উপস্থিত ৰাজ্যিক সভাপতি ছাব্বিৰ হোসেন ডাঙৰীয়া, ৰাজ্যিক সম্পাদক সঞ্জয় বিষয়ববীয়া আৰু মোৰ সন্মুখত বহি তোমালোকক কথা ক'ব বিচাৰোঁ। SCC তোমালোকে কিহনে কৰিছা? তোমালোকে SCC যদি ভাবিছা মই পুলিচত চাকৰি কৰিম বুলি কিনে SCC কৰিছোঁ, সেইটো প্ৰথমতে ভুল হ'ব। হয়, নোহোৱা মানে আমি পোনপটীয়াভাৱে চাকৰি এটা কৰিম, সেইকাৰণে আমি SCCত জইন হৈছোঁ, সেইটো ভুল হ'ব। যিহেতু ময়ো কৰি আহিছিলোঁ এটা সময়ত NCC।